কথা বিশ্বাস কৰিব নেকি আপোনালোকে? মই জাষ্ট পিজ্জা এটা ৰিচিভ কৰিছোঁ, মাত্ৰ 1 টকাত মই অৰ্ডাৰ কৰিছিলোঁ, এতিয়া আহি পালে। তো কেনেকৈ অৰ্ডাৰ কৰিছোঁ, কেনেকৈ এই পিজ্জাটো লাভ কৰিছোঁ, মাত্ৰ 1 টকা পে'মেণ্ট দি মই পে'মেণ্টৰ ৰিচিপ্টটো লগাই দি আছোঁ, আপোনালোকে দেখিব পাৰিব। এণ্ড কেনেকৈ অৰ্ডাৰ কৰিছোঁ ষ্টেপ বুলি কমেণ্ট কৰি দিয়ক, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক গাইড কৰিম, কেনেকৈ কি অৰ্ডাৰ কৰিব লাগে, কেনেকৈ কৰিব লাগে, ষ্টেপ বাই ষ্টেপ চবখিনি বুজাই দিম। তো এই চাওক, মই পিজ্জাটো অৰ্ডাৰ কৰিছোঁ। এয়া চাওক পিজ্জা, মাত্ৰ 1 টকাৰ পিজ্জা এইটো। 1 পিচ খাই দিছোঁ, পিছত ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ, তো আপোনালোকক ইনফৰমেশ্যনটো দি দিওঁ। এয়া এড্ৰেছ চাওক, ইয়াৰ পৰা অৰ্ডাৰ কৰিছোঁ, মাত্ৰ 1 টকাৰ পিজ্জা এইটো। বিশ্বাস কৰিব নেকি? 1 টকাৰ পিজ্জাত পনীৰৰ কোৱান্টিটি চাওক না, কেনেকৈ দিছে। ৱাও, বিশ্বাসে নহয় 1 টকাৰ বুলি। এনেই মিনিমাম এইটো 180-90 এনেকৈ পৰিব, 200ৰ আছপাছ পৰিব। বাট 1 ৰুপিজত কেনেকৈ দিলে এইটো গম নাপাওঁ না। লাভ কি, প্ৰফিট কি? ডেলিভাৰী বয়জনৰ 40-50 ৰুপিজৰ ডেলিভাৰী চাৰ্জ লাগিব, বাকী ৰেষ্টুৰেণ্ট ফিজ, প্লেটফৰ্ম ফিজ, বহুত কিবা কিবি চাৰ্জেছ, টেক্সেছ সকলো মিলি 1 টকাত কেনেকৈ দিলে? মই গাইজ 1 টকাৰ পিজ্জা ভবা নাই সঁচাকৈ ৰিচিভ হ'ব বুলি। মই এনেই ধেমালিকৈ অৰ্ডাৰ কৰিছিলোঁ, বাট সঁচাকৈ আহি গ'ল। ৰিচিপ্টটো চাওক, মই লগাই দিছোঁ, কেনেকৈ কি কৰিব লাগে চবখিনি দেখাই দিম। ষ্টেপ বুলি কমেণ্ট কৰক, নহ'লে গাইড নকৰোঁ, এইটো ডাইৰেক্ট নকওঁ। আগতে কমেণ্ট কৰক, তাৰপিছত মই মেছেজত চব ডিটেইলছ হিচাপত কেনেকৈ কি কৰিব লাগে চব মই লাগিলে মই স্ক্ৰীন ৰেকৰ্ড ভিডিঅ' কৰি পঠাই দিম। মোৰ ওচৰত স্ক্ৰীন ৰেকৰ্ড ভিডিঅ' আছে অলৰেডি, কেনেকৈ কি কৰিছোঁ সেইটো ভিডিঅ' লগাই দিম, লাগিলে লগাই দিম মানে আপোনাক চেণ্ড কৰিম। কিন্তু ভেজ হয়, চিকেন নহয়, ভেজ আৰু পনীৰ আছে। ঠিক আছে, বাই বাই। ৰাতি বহুত হৈ গ'ল, 1টা বাজি গ'ল।